আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ ধেমাজিৰ বানপানী। মই বৰ্তমান ধেমাজিৰ এটা অঞ্চলৰ মাজেদি গৈ আছোঁ। ত'ত আপোনালোকে ধেমাজিৰ নাম শুনিছে, কিন্তু বানপানী সেইটো ভালকৈ দেখা নাই। এই বহাগ মাহতে এতিয়া আপোনালোকে চাওক কেনেদৰে ধেমাজিত বানপানী হৈ আছে। গোটেই এৰিয়াবোৰ চাওক আপোনালোকে। তো মই বাইক লৈ গৈ আছোঁ, চাৰিওফালে পানী। এইটো মেইন ৰাস্তা। এই মেইন ৰাস্তাৰ ওপৰতো পানী আগবাঢ়ি গৈ আছে। এতিয়া মই বাইকেৰে আগবাঢ়ি গৈ আছোঁ। কি অৱস্থা মানুহৰ দুৰ্গতি। সঁচাকৈ ধেমাজিৰ এনেকুৱা অঞ্চল দি কোনো প্লেনিং নোহোৱাকৈ ৰাস্তা পদূলিবোৰ বনায়, সেইকাৰণে ইয়াত পানীয়ে পানী। মই ধেমাজিৰ এখন অঞ্চল শিক্ষকতা কৰোঁ। শিক্ষকতাৰ পৰা মই ঘূৰি আহিব সময়ত এই পানীৰ মাজেদি আগবাঢ়ি যাব লাগে। আপোনালোকে অনুভৱ কৰক বানপানীটো কেনেকুৱা। সঁচাই ধেমাজিটো এনেকৈ পিছ পৰি আছে, চব পানীৰ মাজতে মানে বসবাস কৰিব লাগে। যি হওক, পানীৰ পৰা অলপ সাৰিলোঁ। এতিয়া মেইন ৰাস্তা দি গৈ আছোঁ।